পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰ এই চেনেলটিলৈ। আজি মই বনাব লৈছোঁ এটি বেচন আৰু আটাৰ এটা লাডু ৰেচিপি। যদি এই ৰেচিপিটো আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ব'লক আজি আমি এই ৰেচিপিটোৰ বাবে কি লাগে চাই লওঁ আহক। এইখিনি মই লৈছোঁ পাউডাৰ্ড চুগাৰ, তাৰপিছত লৈছোঁ আটা আধা কাপ আৰু বেচন আধা কাপ আৰু ঘিউ। এতিয়া মই ছেকেণ্ড ষ্টেপটো আপোনালোকক দেখাই যাম। এইখন চাওক, মই ইয়াত কেৰাহীখন পাতি দিছোঁ একেবাৰে কম ফ্লেমত দি। এয়া চাওক, এতিয়া মোৰ ঘিউখিনি গৰম হ'ল। ঘিউখিনি গৰম হোৱাৰ পাছত আপুনি ইয়াত দিব বেচনখিনি ঢালি আৰু অলপ লৰাই থাকিব ধুনীয়াকৈ। ঠিক এনেধৰণে লৰাই থাকিব। গেছটো একেবাৰে কম ফ্লেমত থ'ব যাতে এইখিনি লাগি নধৰে। ধুনীয়াকৈ লৰাই থাকিব এইধৰণে। এইখিনি লৰাই থকাৰ পাছত আপুনি ইয়াত আটাখিনি ঢালি দিব আৰু এতিয়া দুইখিনি ধুনীয়াকৈ মিহলি কৰি এইখিনি চাওক, আটাখিনি দি দিয়াৰ পিছত মই এনেধৰণে ঠিক অলপ সময় লৰাই আছোঁ। এতিয়া মই এইখিনি চাওক ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো একেবাৰে অফ কৰি দিছোঁ। মিলাই পিনে গেছটো অফ কৰি এতিয়া বাতি এটা ধুনীয়াকৈ উলিয়াই লৈছোঁ। এয়া অলপ ঠাণ্ডা হ'ব দিছোঁ। এইখিনি মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াত পাউডাৰ্ড চুগাৰখিনি এড কৰি দিম। অলপ চুগাৰ দিব আপুনি। যদি আপুনি বেছি মিঠা খায় তেন্তে অলপ সৰহকৈ দিব। মই অলপ খাম সেইবাবে অকণমান দিছোঁ। এয়া চাওক, মই পাউডাৰ্ড চুগাৰখিনি দি অলপ সময় ধুনীয়াকৈ এনেকৈ হাতেদি ফেনেকি দিছোঁ। এইখিনি যদি আপোনাৰ এইটো ছিকুৱেঞ্চ আহে তেন্তে আপুনি গম পাব যে এইটো ধুনীয়াকৈ বনি যাব। আপুনি অলপ সময় এনেধৰণে সানি থাকিব। আৰু ইয়াতে মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁতে। এতিয়া মই অলপ গাখীৰ লৈছোঁ, অকণমান গাখীৰ লৈছোঁ। ইয়াত অকণমানকৈ দি দিম, এনেকৈ দি দিম। এইখিনি চাওক, গাখীৰখিনি মিহলোৱাৰ পিছত এনেকুৱা হৈ গ'ল। এয়া চাওক, মই এটা ধুনীয়াকৈ ডো বনাই ল'লোঁ। বেচন আৰু আটাৰ লাডু। যদি এই ৰেচিপিটো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ধন্যবাদ।